নমস্কাৰ বন্ধুসকল, আসাম ষ্টেট স্পেচিয়েল ক্লাছৰ আজি আপোনালোকক গণিত বিষয়ৰ এটি উল্লেখযোগ্য পাঠ লাভ লোকচান কেনেকৈ নিৰ্ণয় কৰে তাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহকচোন বাৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো প্ৰথম কুৱেশ্যন, এটা বাকেট 660 টকাত কিনি 695 টকাত বিক্ৰী কৰিলে কিমান লাভ হ'ব? উত্তৰ, বাকেটটোৰ কিনা দাম 660 টকাটো দিয়া আছে আৰু বিক্ৰীৰ দামটো দিয়া আছে 695 টকা। এতেকে বিক্ৰীৰ দামটো বেছি আছে, কিনা দামটো কম আছে, গতিকে লাভেই হ'ব। এতেকে লাভ সমান বিক্ৰীৰ দাম বিয়োগ কিনা দাম সমান 695 minus 660 সমান 35 টকা। নেক্সট কুৱেশ্যন, শাৰী এখন 1240 টকাত কিনি 1147 টকাত বিক্ৰী কৰিলে শতকৰা কিমান লাভ হ'ব? এইটো একেই প্ৰশ্ন। আহকচোন উত্তৰটো চাওঁ। দিয়া আছে যে শাৰীখনৰ কিনা দাম 1240 টকা আৰু বিক্ৰীৰ দাম দিয়া আছে 1147 টকা। গতিকে কিনা দামতকৈ বিক্ৰীৰ দামটো কম আছে, গতিকে শাৰীখনত লোকচান হৈছে। এতেকে লোকচান সমান কিনা দাম বিয়োগ বিক্ৰীৰ দাম। আমাৰ কিনা দাম দিয়া আছে যে 1240 টকা বিয়োগ বিক্ৰীৰ দাম আছিলে 1147 টকা সমান 93 টকা লোকচান। এতেকে আমি জানো যে 1240 টকাত শাৰীখনৰ লোকচান হয় 93 টকা। এতেকে 1 টকাত লোকচান হ'ব 93 হৰণ 1240। এতেকে 100 টকাত লোকচান হ'ব 93 হৰণ 1240 পূৰণ 100 সমান 93 into 100 divided by 1240 সমান, এইখিনি আপুনি সমাধান কৰিলে পাব 7.5। এতেকে লোকচান শতকৰা 7.5%। নেক্সট কুৱেশ্যন, এখন চাইকেল 2000 টকাত কিনি 8% লাভত বিক্ৰী কৰিলে বিক্ৰীৰ দাম কিমান হ'ব? উত্তৰ, দিয়া আছে চাইকেলখনৰ কিনা দাম 2000 টকা আৰু দিয়া আছে যে 100 টকাত লাভ হয় 8 টকা। এতেকে 1 টকাত লাভ হ'ব 8 হৰণ 100। এতেকে 2000 টকাত লাভ হ'ব 8 হৰণ 100 পূৰণ 2000 সমান 8 পূৰণ 2000 হৰণ 100 সমান 160 টকা। তাৰমানে 2000 টকাত 8% লাভ হ'ব 160 টকা। এতেকে বিক্ৰীৰ দাম হ'ব কিনা দাম যোগ লাভ। কিনা দাম আছিলে 2000 টকা যোগ লাভ হ'ল 160 টকা সমান 2160 টকা। এতেকে চাইকেলখনৰ বিক্ৰীৰ দাম হ'ব 2160 টকা। নেক্সট প্ৰশ্ন, কোনো এটা বস্তু কিনা বস্তু এটা 50 টকাত বিক্ৰী কৰোঁতে 5% লাভ হয়। বস্তুটোৰ তেতিয়াহ'লে কিনা দাম কিমান হ'ব?
এইটো একে নিচিনাই অংক আহকচোন বাৰু আমি কৰি চাওঁ উত্তৰ দিয়া আছে যে বিক্ৰী দাম 50 টকা আৰু এটা দিয়া আছে 100 টকাত লাভ হয় 5 টকা এতেকে 1 টকাত লাভ হ'ব 5 হৰণ 100 এতেকে 50 টকাত লাভ হ'ব 5 হৰণ 100 পূৰণ 50 এইটো আমি কাটাকাটি কৰিলে পাব 2 টকা 50 পইচা এতেকে বস্তুটোৰ কিনা দাম হ'ব বিক্ৰী দাম বিয়োগ লাভ বিক্ৰী দামৰ পৰা লাভটো বিয়োগ কৰিলে আমি কিনা দামটো পাই যাম বিক্ৰী দাম আছিলে 50 টকা আৰু কিনা দাম লাভ আছিলে 2 টকা 50 পইচা সমান 47.50 তাৰমানে 47 টকা 50 পইচা যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ঘণ্টাটো বজাই দিব ধন্যবাদ